Hi, hello, welcome back to my YouTube channel, Mr. Hemanto Vlogs. Very good. এইফালে গ'লে আপোনালোকে চাৰিআলি হৈ ঘূৰিব নালাগে, এইফালে গ'লে আপোনাৰ সোনকালে পাবগৈ, অলপ শ্বৰ্ট হয় আবেখাটি যাব হ'লে। আইদাপুখুৰী বাগানত সোমাই গৈছোঁ। সেইদিনাখন যে দেখুৱাইছিলোঁ আপোনালোকক মৈদামটো দেখুওৱা, এতিয়া আপোনালোকক চবকে গৰু জন্তু শুই আছে, ৰাস্তাত থিয় হৈ আছে। আমাৰ সৰুপথাৰ পঞ্চায়ত এইখন এইফালে আছে আইদাপুখুৰী ফেক্টৰীখন। এই আইদাপুখুৰী তিনিআলি। মাজৰ ৰাস্তা বৰষুণৰ বতৰ কি ক'ব, এতিয়া অলপ ভাল কৰিছে বতৰ। এইবিলাক কাৰ্ডিঙৰ গান ধৰিছে, কাৰ্ডিং আমি পাই গৈছোঁ এতিয়া লালগেট চাৰিআলি। এইটো চাৰিআলি নহয়, ইফালে গৈছে ইফালে তাতে গৈ লওঁ নেকি? ফোন মাৰে ষ্টেচন তাত যাব কৈছিলে। অঁ তাতে গৈ আহোঁ, একেটাতে উঠাম, এনেই ভালে যাম। আমি বজাৰ পাই গ'লোঁ, আহি সোমোৱা নাই এতিয়ালৈকে, পাইছোঁহে, দেখি পাইছোঁ দূৰৰ পৰা।
বেপাৰী না এতিয়া বৰষুণ দিছে না কিবা দিছে ছাতি লৈ ৰখি আছে বুঢ়াটো কিলা সদায় ইয়াতে থাকে ষ্টেচনে গৈছে आगे चलो हाँ तो अंदर जाएगा स्टेशन घुमाई गलू रास्ता तो saku lo ni saku saku utada harap juga nak kita hari ini lah ya gitu kan apa dah? Boleh sih? Oh. Nah, satu menit amul. কি খবৰ এই আমাৰ দাদা হয় কাপোৰ লাগিলে আহি যাব পাই যাব ইয়াত বলে কেনেকুৱা মোবাইল দে পেন চাব আহিছোঁ আমি দোকানত আহিছোঁ পেন চাবলৈ জানি দেখুৱাই দিওঁ অলপ আমাৰ দোকানীজনক দেখুৱাই দিওঁ অলপ দোকান দেখুৱাই একো নহয় কোনটো ল'লে ভাল হ'ব জানো হাফ পেণ্ট লৈ লৈছোঁ বোকা বতৰ না ক'ব নাই বানপানী হ'ব পাৰে লং পেণ্ট কিমান গুচাই থাকিব আমাৰ আজিকালি টাইট টাইট লং পেণ্ট গুচি নাখায় এই বৈ দে ক'ত আৰু ক'ত না